নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক অসমৰ যাতায়াত ব্যৱস্থা পাঠটিৰ পিছৰখিনি দিব লৈছোঁ। তোমালোকে কিতাপখন উলিয়াই চাই যাবা। ইয়াতে আছে জানুৱাহা। কামৰূপ জিলাৰ শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমখন দলং সজা হৈছিল। ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমখন দলং ক'ত সজা হৈছিল এইটো তোমালোকে চিন্তি ল'বা। কামৰূপ জিলাৰ শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমখন দলং সজা হৈছিল। দুশলপীয়া এই দলঙৰ ওপৰেৰে একে সময়তে ৰেল আৰু মটৰ গাড়ী যাব পাৰে। এই দলংখন দুশলপীয়া। ইয়াৰ ওপৰেৰে একে সময়তে ৰেলগাড়ী আৰু মটৰ গাড়ী অহা যোৱা কৰিব পাৰে। গোৱালপাৰা আৰু বঙাইগাঁও জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নৰনাৰায়ণ সেতু আছে। নৰনাৰায়ণ সেতু ক'ত আছে? গোৱালপাৰা আৰু বঙাইগাঁও জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত। এই নৰনাৰায়ণ সেতু দুখন জিলাক সংযোগ কৰিছে। জিলা দুখন হৈছে গোৱালপাৰা আৰু বঙাইগাঁও। এই দলঙৰ ওপৰেৰে একে সময়তে ৰেল আৰু মটৰ গাড়ী অহা যোৱা কৰিব পাৰে। তাৰপিছত আছে নগাঁও আৰু শোণিতপুৰ জিলাক সংযোগ কৰি কলীয়া ভোমোৰা দলং আছে। ই কেৱল পথ দলংহে। কলীয়া ভোমোৰা দলংখন নগাঁও আৰু শোণিতপুৰ জিলাক সংযোগ কৰিছে আৰু ই কেৱল পথ দলং। ইয়াৰে ৰেলগাড়ী যাব নোৱাৰে বা ৰেলগাড়ী যোৱাৰ সুবিধা ৰেল লাইনৰ পথ নাই। ই কেৱল পথৰ গাড়ী মটৰহে অহা যোৱা কৰিব পাৰে। ধেমাজি আৰু ডিব্ৰুগড় জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন দলং নিৰ্মাণৰ কাম চলি আছে আৰু এই দলংখন হৈছে বগীবিল। বগীবিল দলং। বগীবিল দলংখন ধেমাজি আৰু ডিব্ৰুগড় জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা চতুৰ্থখন দলং। এই দলঙত এই দুশলপীয়া দলংখনৰ দুটা ব্ৰডগেজ ৰেল লাইনৰ লগতে 3টা লেন পথৰ পৰিবহণৰ ব্যৱস্থা ৰখা হৈছে। ইয়াতে বগীবিল দলংখনো দুশলপীয়া আৰু এই দলঙত 2টা ব্ৰডগেজ ৰেল আছে। ৰেল লাইনৰ ব্যৱস্থা আছে আৰু 3টা লেন পথৰ পৰিবহণৰ ব্যৱস্থা আছে। এইবোৰেৰে গাড়ী মটৰ অহা যোৱা কৰিব পাৰে। শৰাইঘাট দলঙৰ কাষতে ব্ৰহ্মপুত্ৰৰ ওপৰত 5খন দলঙৰ নিৰ্মাণ কাম চলি আছে। এইখনো হৈ গৈছে। ইয়াতে আছে এইবাৰ ৰেলপথ। অসমৰ ৰেলপথসমূহ উত্তৰ-পূব সীমান্ত ৰেলপথৰ অন্তৰ্গত। এই ৰেলপথৰ প্ৰধান কাৰ্যালয় মালিগাঁৱত অৱস্থিত। এই ৰেলপথৰ প্ৰধান কাৰ্যালয় মালিগাঁৱত অৱস্থিত। অসমত ব্ৰডগেজ আৰু মিটাৰগেজ ৰেলপথৰ ব্যৱস্থা আছে। অসমত 2টা ৰেলপথৰ ব্যৱস্থা আছে। সেই দুটা হৈছে ব্ৰডগেজ আৰু মিটাৰগেজ। আমাৰ যাতায়াতৰ সুবিধাৰ উপৰি বস্তু বাহিনী অনা নিয়াতো ৰেল সেৱাই যথেষ্ট সহায় কৰে। এইবাৰ জলপথ। অসম এখন নদীমাতৃক ৰাজ্য। ইয়াৰ প্ৰধান নদী বৰাক আৰু ব্ৰহ্মপুত্ৰত জাহাজ চলে। অসমৰ দুখন প্ৰধান নদীৰ নাম কি? ব্ৰহ্মপুত্ৰ আৰু বৰাক। এই ব্ৰহ্মপুত্ৰ আৰু বৰাকতো কি হয়? বৰাকৰ উপনৈসমূহত নাও চলাচল কৰে। দুয়োখন নৈত বহুতো পাৰঘাট আছে। গুৱাহাটীৰ পাণ্ডুত এটা নদীবন্দৰ আছে। বিমানপথ। গুৱাহাটীৰ বৰঝাৰত লোকপ্ৰিয় বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে। আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত আছে? গুৱাহাটীৰ বৰঝাৰত লোকপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে। তাৰ বাহিৰেও তেজপুৰৰ হালনি, যোৰহাটৰ ৰৰৈয়া, ডিব্ৰুগড়ৰ মোহনবাৰী, লখিমপুৰৰ লীলাবাৰী, শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰ আছে। এইবোৰ কেতিয়াবা পৰীক্ষাত সোধে, তোমালোকে মনত ৰাখিবা।
মানচিত্ৰখন চাই অসমৰ প্ৰধান ৰেল ষ্টেচনবোৰ ক'ত ক'ত আছে উলিয়াই বহীত লিখিব দিছে। তোমালোকে মেপখন আঁকিবলৈ চেষ্টা কৰিবা, ভূচিত্ৰাৱলীৰ সহায় ল'বা, তাৰপিছত ৰেল ষ্টেচনবোৰ বহুৱাবলৈ যত্ন কৰিবা।